তলা এটা লগাই থৈছে বৃহত্তম এইটো খুলিব পৰা নাই মালিকে নাই ভাঙি দিওঁ নেকি বাৰু সোমাই যাওঁ ওপৰেদি চ' ফাইনেলি পাই গ'লোঁ গীতালীৰ ৰুম গাইছ আৰু মানে ঘৰৰ পৰা ওলাই নাহিলোঁ কাৰণ ইয়াতে যাম বুলি ভাবিলোঁ চবেই একেলগতে ওচৰতে যাবলৈ ভাল হ'ব সেইটো কাৰণে আহি গ'লোঁ আপোনালোকক দেখুৱাই আছোঁ চ' গাইছ এইফালে গীতালী পুৰা মেকআপ কৰি আছে চকু তকু আঁকি বান্দৰী আছিলে বহুত বেছি সুন্দৰী বনি গৈছে বাৰু অলপ পিছত ময়ো বনিম গাইজ পাই গ'লোহি ফাইনেলি এফালে তাই পুৰা মেকআপ আৰু সৰস্বতী পূজা বেছিকৈ লাগিছে তাইৰ গাত আৰু অলপ পিছত ময়ো ওলাম আৰু কালি মানে আমি বজাৰলৈ গৈছিলোঁ চেণ্ডেল জোতা কিনিবলৈ কিবা কিবি তো সেই ভিডিঅ'টো অকণমান আপোনালোকে চাই লওক ইয়াতে লগাই দিছোঁ তাৰপিছত আপোনালোকক ওলাই মেলি লগ পাই আছোঁ দেই চলো হেল্ল' গাইজ কি খবৰ আপোনালোকে আশা কৰোঁ সকলো ভালে আছে এইফালে আমাৰ পেটলি বাই এইফালে প্ৰিয়ংকা আৰু এইফালে আমাৰ ভাইলিনা আৰু মই এতিয়া ভিডিঅ' বনাই এতিয়া কালেকশ্যন চাবলৈ চেণ্ডেল পিন্ধি আছো চেণ্ডেল মানে ওলটাকে খাব লগা হৈছে কাৰণ আমি বেক কেমেৰা কৰা নাই চেলফি কৰি আছো এই আমাৰ দোকানখন আমি মানে আমাৰ দোকান গাইজ আহি যাওক সস্তাত 200 টকাত বহুত বহুত ধুনীয়া কালেকশ্যন আহি আছে আপোনালোকে আহক আৰু লৈ যাওক পূজা স্পেচিয়েল পুৰা অফাৰ দিছোঁ গাইজ এইখনে হৈছে আমাৰ দেখা আকৌ মানে গাইজ এতিয়া মানে আমি বজাৰ চজাৰ কৰি মেলি আহিলোঁ আৰু এতিয়া আমি কিবা এটা খাবলৈ লৈছোঁ মানে এইফালে এহেঁতি বহি আছে ধুনীয়াকৈ খাম বুলি খাবি নেকি ইও পুৰা ৰখি আছে নখকে খাইছে আৰু উপায় নাই পুৰা খাই লওঁ ধুনীয়াকৈ দেই একেবাৰে সৰস্বতী পূজাৰ দিনাখন আপোনালোকক লগ পাম দেই গাইজ ঠিক আছে বাই গাইজ এইফালে আমাৰ মেকআপ কৰি হৈ গ'ল গীতালী মেম এইফালে তাই বাচন ধুই আছে ধুনীয়াকৈ হেল্ল' গাইজ কাম কাৰণে জৰুৰী এই আজি মানে মই আৰু হেভি মেকআপ কৰি লৈছে তাৰপিছত এইফালে কাঁহী বাতি ধুই আছে আমাৰ নিউ মেম্বাৰ বোলে নচালি অঁ এইফালে তাই হাগিব লাগিব বুলি গৰম পানী খাই আছে এবাৰ গা ধুলে আকৌ মই এইফালে চুলি ষ্ট্ৰেইট কৰি ল'লোঁ ধুনীয়াকৈ চাহৰ কাৰণে আৰু এটা আহিবহে আকৌ ৰ'বা আৰু মই ধুনীয়াকৈ ওলাইছোঁ একেবাৰে লাষ্টত আকৌ দেখাই আছোঁ মানে একদম ধুনীয়া মানে চুজি খাই আছোঁ মানে নকওঁ আৰু হ'ব দিয়ক बांदुरी से खुंदुरी होने का जर्नी निंजा टेक्निक सो गाइज मोर मेकअप हो गल पूरा धुनियाके ओलाई ललो আৰু এটি ওলাই আছে কিন্তু তাহাঁতৰ হোৱা নাই আৰু মই মেকআপ চেকআপ কৰি লৈছোঁ কেনেকুৱা লাগিছে গাইজ কবৰে কমেণ্ট এটা কৰিব কিন্তু গাইজ মোক মানে কেনেকুৱা লাগিছে ক'ব মই ওলাইছোঁ নে ভাল লাগিছে নে আৰু সবকে আলি আই লৃগাঙৰ বহুত বহুত বেছি শুভেচ্ছা জনালোঁ আজি আকৌ মই পাহৰি গৈছিলোঁ আপুনি ক'বলৈ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব কিন্তু মানে আজি অকণমান ধুনীয়াকৈ ওলাই আছোঁ তাহাঁতিও মেকআপ নকৰোঁ কিন্তু আজি পুৰা ধুনীয়াকৈ মেকআপ কৰি লৈছোঁ এই কিটচেনটো ওলাই গৈছে ভাই মানে মই গীতালীৰ ৰুমত আছোঁ আৰু গীতালী পুৰা ধুনীয়াকৈ মেকআপ চেকআপ কৰি দিছে কেনেকুৱা লাগিছে ক'ব আৰু মানে অকণমান ধুনীয়াকৈ ওলাইছোঁ কোনোবাই কি জানিবা আজি অকণমান পচন্দ কৰেই তাকে অকণমান ধুনীয়াকৈ ওলাই লৈছোঁ তো কি হ'ল এফালে বাদ দিয়া এয়া ব্লগাৰ চবফালে ব্লগে ওলাইছে নিউ ব্লগাৰ তাৰপিছত প্ৰিয়ংকা ক'ত গ'লা এয়া চেল্ফি কুইন কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে দেই কেনেকুৱা মই নিজে সুধিছোঁ কেনেকুৱা লাগিছে আকৌ বৰ ধুনীয়া লাগিছে বোলে কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব এইবিলাক ওলাই গৈছে হেৰি বেকগ্ৰাউণ্ড গাইজ মানে এতিয়া আমি গৈ আছোঁ কলেজলৈ বুলি
ওলাইছে নে নোলাইছে নাজানো গাইজ বেক কেমেৰা কৰিছোঁ এইকেইজনী ৰূপহী ৰাংঢালী আৰু একদম কলেজত গৈ পিনি আপোনালোকক লগ পাই আছোঁ দেখাই আছোঁ চ' ব'লক চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে মানে কোনোবা যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব দেই গাইজ প্লিজ আৰু কলেজত লগ পাই আছোঁ ব'লক হেল্ল' কি পায়স দিছে নেকি কি কৰিছ ব্লগ কিবা এটা কৈ দিয়া মৰম লাগিছে লাগে বে কলেজত ভিডিঅ' ব্লগ বনাইছা হেৰস্তো ধুনীয়া লাগিছে ৰূপৱতী নলিয়া ভাল লাগিছে আহিবা নেকি কেনেকুৱা লাগিছে আমাৰ কমেণ্ট এটা কৰিব কিন্তু দেই গাইজ আৰু মানে এয়া ৰূপশ্ৰী একদম পুৰা লাল লাল লিপষ্টিক লগাই আহিছে কলেজ পালোহি আমি মানে এতিয়া আমি অৱশেষত খাবলৈ বহিলোঁ খাবলৈ আহিছোঁ বহুত ভাল আছে কেনেকৈ খাব লাগে কেনেকৈ খাব লাগে শুনিছেনে গাইজ আমাৰ ইয়াত ভাজি চব্জি বোলে এইবিলাক চব্জি আৰু পুৰি আহিলে ইয়াত দিব পায়স কিন্তু এতিয়ালৈকে আমাৰ পায়স অহাই নাই সুদা বাতিটো দি থৈ গৈছে ইয়াকে খাওঁ আৰু বহুত বেছি ভোক লাগিছে অ' গাইজ পায়স দিয়া বে এইটো বাতিটো লওক আগবঢ়াই দিছোঁ বাতিয়ে দিব ঐ চব্জি ইয়াত লাগিব চাবি দেই কিছুমান বেছি ফুলি নাই সৰস্বতী পূজা গ'ল সীমা হ'ল যাওঁগৈ আমি কি ফুলি নাই চা দেখুৱা আমি কি ফুল কি কৰিলা ফুলিযোৰ ফুলি নাই ফুলি মই পেলাই দিলোঁ মোৰ বহুত ভাগৰ লাগিছে মই ঘৰ গৈ শৰ্মা কিবা এটা কোৱা গান শুনি আছে এই নকওঁ বোলে এইফালে ই বেচেৰা এয়া বহুত কাম কৰি আছে তাৰ ভাগৰ লাগিছে এয়া সীমা বাইদেউ সেয়াই আৰু কি ক'ম একো ক'বলৈ নাই ব্লগটো সামৰি দিওঁ ভাল ওলাইছে নে চাই দিয়া না চ' গাইজ এতিয়া মানে খালোঁ বলোঁ আৰু এতিয়া মানে ঘৰলৈ যাব ওলাইছোঁ ধুনীয়াকৈ কিনো ক'ম আৰু আজি ব্লগটো ইমানখিনিয়ে আছিলে আৰু ছাবস্ক্ৰাইবটো কৰিব ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু কেনেকুৱা লাগিছে মোক ক'ব আৰু বাকী সেয়াই আৰু বাই বাই দিয়ক